Hello, welcome back to our channel Gyan Kalyan. I am Santamani Borthakur, and in today's video, I will be dealing with electric potential and potential difference. যেতিয়া আমি ইলেক্ট্ৰিচিটিৰ কথা কওঁ তাত এটা কুৱেশ্যন আহে যে আমি ইলেক্ট্ৰিচিটি কেনেকৈ পাওঁ We get electricity due to the flow of charge. আধানৰ গতিৰ বাবে আমি ইলেক্ট্ৰিচিটি পাওঁ বা আমি কাৰেণ্ট পাওঁ আৰু যেতিয়া আমি ইলেক্ট্ৰিচিটি বুলি কওঁ তেতিয়া আমি ইলেক্ট্ৰনৰ গতিৰ বিষয়ে বুজো ইলেক্ট্ৰনৰ যোনটো দিশত গতি হয় তাৰ অপোজিট দিশত বা তাৰ বিপৰীত দিশত কাৰেণ্ট ফ্লো হয় বুলি কোৱা হয় আৰু হেতু কনভেনশনাল কাৰেণ্ট বুলি কোৱা হয় আৰু ইলেক্ট্ৰনৰ গতিৰ দিশটোক ইলেক্ট্ৰিক কাৰেণ্ট বুলি কোৱা হয় কিন্তু এতিয়া প্ৰশ্ন হ'ল যে ইলেক্ট্ৰনে গতি কেনেকৈ কৰে আৰু এইটো বিষয় জানিবলৈ আমি ইলেক্ট্ৰিক পটেনশিয়াল আৰু পটেনশিয়াল ডিফাৰেন্সৰ বিষয় জানিব লাগিব এতিয়া আমি আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গতি দেখি থাকোঁ আমি ওয়াটাৰৰ গতি দেখো আৰু আমি জানো যে ওয়াটাৰ ফ্লোজ ফ্ৰম আ হায়াৰ ৰিজন টু আ লোৱাৰ ৰিজন আমাৰ ওচৰত যদি এতিয়া এটা বিকাৰ থাকে আৰু বিকাৰটো যদি এডোখৰত খালি কৰি এই বিকাৰটোক যদি আৰু এটা বিকাৰৰ লগত যদি কানেক্ট কৰি দিয়া হয় আৰু এই বিকাৰটোত যদি ইমানখিনি পানী থাকে আৰু এইটো বিকাৰটো যদি সমান পানী থাকে তেতিয়া ওয়াটাৰ ফ্লো হ'ব জানো কেতিয়াও নহয় এই ক্ষেত্ৰত ওয়াটাৰ ফ্লো নহয় বিকজ তাহাঁতৰ ওয়াটাৰৰ লেভেলৰ মাজত কোনো ডিফাৰেন্স নাই কিন্তু আকৌ যদি আমি আন এটা কাম কৰোঁ যদি আমি কি কৰোঁ সেম বিকাৰ লওঁ আৰু সেই বিকাৰটোক কানেক্ট কৰিম আন এটা বিকাৰৰ লগত ঠিক আছে এনেকৈ কৰি আমি কানেক্ট কৰিছোঁ আৰু এই বিকাৰটোত ফুল আছে পানী ফুল হৈ আছে ঠিক আছে আৰু এইটো বিকাৰত ইমান কণ পানী আছে তেতিয়া ফ্লো হ'ব নে ওয়াটাৰ তেতিয়া ফ্লো হ'ব বিকজ এই বিকাৰটোৰ লেভেলটো ওয়াটাৰ লেভেলটো এইখিনিলৈকে আছে আৰু এই বিকাৰটো ওয়াটাৰ লেভেলটো ইমানলৈকে আছে তাহাঁতৰ মাজত এটা ডিফাৰেন্স আছে তাহাঁতৰ ওয়াটাৰ ডিফাৰেন্স আছে তাহাঁতৰ ওয়াটাৰ লেভেলৰ মাজত গতিকে এই ক্ষেত্ৰত ওয়াটাৰ ফ্লো হ'ব সো প্ৰথম ক্ষেত্ৰত যোনটো ক্ষেত্ৰত কি আছিলে যে বিকাৰ কেইটাৰ মাজত ওয়াটাৰ ডিফাৰেন্স নাছিলে কোনো ওয়াটাৰ লেভেলটো দুইটা বিকাৰতে সমান আছিলে সেই ক্ষেত্ৰত ওয়াটাৰ ফ্লো নহয় কিন্তু যেতিয়া সেম বিকাৰ আমি লওঁ কিন্তু ওয়াটাৰৰ মাজত এটা ডিফাৰেন্স থাকে ওয়াটাৰ লেভেলৰ মাজত যেতিয়া এটা ডিফাৰেন্স থাকে ইয়াত ইমানলৈকে আছে পানী আৰু ইয়াত ইমান কোন আছে তেতিয়া ওয়াটাৰ ফ্লো হ'ব গতিকে আমি কি ক'ব পাৰো ইয়াৰ পৰা যে ওয়াটাৰ তেতিয়াই ফ্লো হ'ব যেতিয়া তাহাঁতৰ মাজত এটা ডিফাৰেন্স থাকিব ওয়াটাৰৰ লেভেলৰ এটা ডিফাৰেন্স থাকিব লাগিব আমি যদি এতিয়া আৰু এটা এক্সাম্পল লওঁ আৰু ইয়াত আমি যদি হিট অৰ্থাৎ তাপৰ এক্সাম্পল লওঁ তেতিয়া আমি জানো যে হিট ফ্লোজ ফ্ৰম আ হট বডি টু আ কোল্ড বডি ধৰা এডাল মম আছে ঠিক আছে আৰু এই মমডালত আমি এখন চামুচৰ এই মূৰটো দি থৈছোঁ এই মূৰটো আমি অতি সহজে হাতেৰে ধৰি থাকিব পাৰিম কিন্তু অলপ সময়ৰ পিছত কি হ'ব এই মূৰটো আমি হাতেৰে চুব নোৱাৰা হৈ পৰিব এই মূৰটো গৰম হৈ পৰিব এইটো কিয় হ'ল এইটো হ'ল বিকজ এই মমডালৰ পৰা হিট ফ্লো হৈছে এই চামুচখনৰ এই ঠাণ্ডা মূৰটোলৈকে আমি যদি আন এটা এক্সাম্পল লওঁ এটা যদি আমি হট বডি কনসিডাৰ কৰোঁ ঠিক আছে এইটো এটা গৰম বস্তু আৰু লগতে যদি আমি কানেক্ট কৰি থওঁ আন এটা কোল্ড বডি আৰু এটা আমি যদি ঠাণ্ডা বডি ইয়াৰ লগত লগাই থওঁ তেতিয়া কি হ'ব এই ঠাণ্ডা বডিটো লাহে লাহে গৰম হৈ পৰিব আৰু তেতিয়ালৈকে গৰম হ'ব এই বডিটো যেতিয়ালৈকে এই গৰম বডিটো আৰু এই ঠাণ্ডা বডিটোৰ মাজৰ টেম্পাৰেচাৰটো সমান হৈ নপৰে যেতিয়াই এইটো বস্তু আৰু এইটো বস্তুৰ টেম্পাৰেচাৰটো সমান হৈ যাব তেতিয়াই হিট ফ্লোটো বন্ধ হৈ যাব গতিকে আমি ক'ব পাৰো যে হিট ফ্লোজ ফ্ৰম আ হট বডি টু আ কোল্ড বডি In a similar manner, for the flow of electric current, there must be a difference in potential. The electric potential of a point is the amount of work needed to move a unit positive charge from infinity to that point. Electric current flow karne eta difference thakibo lagibo aru he difference to hoise potential difference. Now the potential of a point is the amount of work needed to move a unit positive charge from infinity to that point. আমি যদি এটা পয়েন্ট কনসিডাৰ কৰোঁ এইটো যদি এটা পয়েন্ট হয় এ আমি যদি ইনফিনিটি অৰ্থাৎ অসীমত এটা ইউনিট পজিটিভ চাৰ্জ কনসিডাৰ কৰোঁ এইটো হৈছে ইউনিট পজিটিভ চাৰ্জ
এই ইউনিট পজিটিভ চাৰ্জটো এই পইণ্টটোলৈকে আনিবলৈ ৱৰ্ক কৰিব লাগিব ঠিক আছে কাম কৰিব লাগিব আৰু এই ৱৰ্কটো এই ইউনিট পজিটিভ চাৰ্জটো আনোতে কিমান ৱৰ্ক কৰিব লাগিব সেইটোৱে হৈছে এই পইণ্টটোৰ অৰ্থাৎ এই পইণ্টটোৰ পটেনশিয়াল Now the electric potential difference between 2 points in an electric circuit is defined as the work done to move a unit charge from one point to the other. অৰ্থাৎ আমি যদি এতিয়া দুটা পইণ্ট কনসিডাৰ কৰোঁ এইটো এটা পইণ্ট হৈছে A আৰু এইটো এটা পইণ্ট হৈছে B এই B পইণ্টটোৰ পৰা আমি যদি ইউনিট পজিটিভ চাৰ্জ বা ধৰো 1 কুলম চাৰ্জ ঠিক আছে চাৰ্জটো কলমেৰে বুজোৱা হয় তাৰ এসআই ইউনিট হৈছে কলম এটা এই ইউনিট পজিটিভ চাৰ্জ বা 1 কুলম চাৰ্জটো যদি আমি বিৰ পৰা যদি এ লৈ আনো তেতিয়াও আমি ৱৰ্ক কৰিব লাগিব আৰু এই প্ৰতি কুলম বা 1 কুলম চাৰ্জ আনোতে কিমান ৱৰ্ক কৰিব লাগিব হেতুৱে হৈছে এই পইণ্ট দুটাৰ মাজত অৰ্থাৎ এ আৰু বিৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স Now the potential difference between 2 points may be given as V equals to W by Q অৰ্থাৎ ভোল্ট মানে হৈছে V equals to work done per coulomb charge বা per unit charge where W equals to work done and Q equals to charge and SI unit of electric potential difference is volt potential difference or unit হৈছে volt Now 1 volt is the potential difference between 2 points in a current carrying conductor when 1 joule of work is done to move a charge of 1 coulomb from one point to another 1 volt equal to 1 joule per 1 coulomb অৰ্থাৎ 1 coulomb চাৰ্জ ফ্লো হ'বলৈ যদি 1 joule কাৰ্য কৰা হয় তেতিয়া তাকে আমি 1 volt বুলি ক'ম Now potential difference is measured by means of an instrument called the voltmeter voltmeter সহায়ত potential difference জোখা হয় The voltmeter is always connected in parallel across the points between which the potential difference is to be measured আমি যদি দুটা পইণ্ট এইটো এটা পইণ্ট A আৰু এইটো এটা পইণ্ট B ইহঁতৰ মাজৰ যদি potential differenceটো জুখিব লাগে তেতিয়া আমি ভল্টমিটাৰটো কেনেকৈ কানেক্ট কৰিম ইহঁতৰ লগত প্যাৰেলেলি কানেক্ট কৰিম সদায় ভল্টমিটাৰ যোন দুটা পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স জুখিব লাগে ইহঁতৰ প্যাৰেলেলি কানেক্ট কৰা হয় আৰু ইয়াতে আজি আমাৰ ভিডিওটো শেষ হৈছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং